ইভিনিংটো আপোনালোকে চাই আছে MS ব্লগ 20 তো আপোনালোকক আৰু পুনৰবাৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মানে কি হ'ল এইকেইদিন যিহেতু একেবাৰে ভিডিঅ' দিব পৰা নাই সেয়েহে মানে একেবাৰে ৰাতিপুৱা আজি আহি গ'লো মানে বেছি দিন ভিডিঅ' দি নাথাকিলে কি হয় ইউটিউবে মানে একেবাৰে পিছলৈ পঠিয়াই দিয়ে মানে ভিডিঅ'বোৰ মানে ৰেংক নকৰে সেয়েহে একেবাৰে আজি মই ভাবিছোঁ কি আজি দিনটোৰ ভিতৰত কৰিম তাকে ভিডিঅ' লৈ বনাম তো ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিছোঁ আৰু বতৰটো একেবাৰে বেয়া আৰু বৰষুণ দি আছে মই বৰষুণত তিতি ভিডিঅ' বনাই আছোঁ এতিয়া বৰ্তমান আৰু এতিয়া মই আছোঁ পুৰা ছাতৰ ওপৰত বিল্ডিঙৰ ওপৰত আৰু মই আপোনালোকক বেক কেমেৰাতে দেখাই দিছোঁ অলপ গুৱাহাটীখনৰ মানে কেনেকুৱা পৰিৱেশ হৈ আছে বৰ্তমান পুৰা বৰষুণ দি আছে পুৰা বৰষুণ পৰি আছে বৰ্তমান এয়া যোনখন পাহাৰ দেখি আছে এয়া গান্ধী মণ্ডপৰ পাহাৰখন হয় আৰু এতিয়া একো দেখি নাপায় কাৰণ কিয় বতৰটো ভাল নহয় আৰু মই থাকোঁ গুৱাহাটী ৰিহাবাৰীৰ পৰা দেখা পায় গান্ধী মণ্ডপটো কিন্তু এতিয়া মানে বতৰটো বেয়াৰ কাৰণে জুম কৰিলেও মানে দেখা নাযায় তাৰ মানে জাতীয় পতাকাটো পুৰা দেখা পাই যায় আমাৰ ইণ্ডিয়ান ফ্লেগটো তো আজি মই কি কৰিম ভিডিঅ'টো সকলোকে চাই থাকিব আৰু যিহেতু পুৰা বৰষুণ পৰি আছে ওপৰত আৰু তললৈকে যাওঁ মানে আমাৰ অফিচত আজি কি কৰোঁ মই আপোনালোকক সম্পূৰ্ণ দেখাম বলক এতিয়া প্ৰথমত আমাৰ অফিচটো অলপ দেখাই লৈছোঁ আমাৰ অফিচৰ মেইন গেট মানে মেইন ডোৰ আৰু মই এতিয়া বলক ভিতৰলৈকে সোমাই যাওঁ আৰু এয়া হৈছে একাউণ্টেণ্ট অফিচ আৰু এয়া কিটচানটো ইমান ভাল হৈ থকা নাই বাৰু অলপ বস্তুবোৰ চিডিল হৈ থকা নাই আৰু যোৱাকালি ৰাতি হৈ গ'ল তো গতিকে চিডিল কৰি ৰখা নাই আৰু এতিয়া চাফা তাফা কৰিব লাগিব বাথৰুম আৰু এয়া হৈছে মিটিং ৰুম মানে হল ৰুম মেনেজাৰবোৰৰ হল ৰুম ইয়াতে মিটিংবোৰ হয় আৰু দেখাইছে ভিতৰলৈকে আৰু এইটো হৈছে আমাৰ বেডৰুম মানে আমাৰ ৰেষ্ট কৰা ৰুম আৰু আমি ইয়াতে থাকোঁ অলৰেডি আৰু আমাৰ ইয়াতে ৰাতি থকা হয় আৰু অলপ দেখাই দিছোঁ চাই লওক এয়া হৈছে আমাৰ ৰেষ্ট কৰা ৰুম এতিয়া জাষ্ট উঠিলোঁ আৰু এতিয়া অলপ কিটচেনলৈকে যাওঁ অলপ মানে চাহ বনাওঁ চাহ অলপ খাব লাগিব লাল চাহ খাম আৰু যিহেতু আমাৰ অসমৰ ল'ৰা ছোৱালীবোৰ বহুতো মানে নিবনুৱা হৈ আছে যদিহে কোনো স্থায়ী পোৱা নাই বা কাম কৰিম বুলি ভাবি আছে আমাৰ অসমৰ ল'ৰা ছোৱালীবোৰে তেনেহ'লে মই ডিছক্ৰিপশ্যনত মোৰ ইমেইল নম্বৰ কণ্টেক্ট নম্বৰ ডিটেইলছ দি দিম আপোনালোকে মোক কণ্টেক্ট কৰিব আপোনালোকক মই ডিটেইলছখিনি বুজাই দিম আৰু আপোনালোকে আমাৰ কোম্পানীত আহি কিনে কাম কৰিব আহিব পাৰিব আৰু এতিয়া আহি গ'লোঁ সম্পূৰ্ণ আকৌ এবাৰ ওপৰত বতৰটো আজি সঁচাকৈ একেবাৰে ভাল নহ'ব নেকি পূৰা বৰষুণে দিব নেকি আজি পূৰা ধোঁৱা পূৰা কুঁৱলী হৈ আছে মানে একদম চাওকচোন আৰু এইখন পাহাৰ হৈছে GMCৰ পাহাৰখন এই নালাটো চাওক এই নালাটো পুৰা যোৱাকালি পানীয়ে নাছিল আজি ফুল হৈ গ'ল চাওক আৰু এয়া আছিল আজিৰ ভিডিঅ'টো মানে চুটিকৈ এটা বনালোঁ ভিডিঅ' মানে কাৰণ কিয় বহুত দিন হৈ গ'ল ভিডিঅ' বনোৱা নাই কাৰণ কিয় ভাল ভিডিঅ' আহি থাকিব আমি কাৰ্বি আংলং টুৰৰ কাৰণে গৈ আছোঁ অল কাৰ্বি আংলং আপোনালোকক দেখাম আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত দবাই ৰাখিব আৰু ভাল ব্লগ আহি থাকিব ভাল ব্লগ পাই থাকিব লগত দুলৰাছো আহি আছে আমি এপ্ৰিলৰ এতিয়া আজিতো 2 তাৰিখ হৈ গ'ল আৰু যিহেতু আৰু এসপ্তাহমানৰ পাছত আমি কাৰ্বি আংলং পুৰা টোটেলি টুৰ কৰিম পুৰা ভিজিট কৰিম অল কাৰ্বি আংলং আপোনালোকক দেখাব চেষ্টা কৰিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থৈ দিব আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আজি এই ছুটি ভিডিঅ'টো